নমস্কাৰ। আজি এটি স্বৰচিত কবিতা পাঠ কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম জীৱন আৰু জীৱনী। জীৱন এক অনন্য শব্দ, এক অনন্য যাত্ৰা। মাতৃগৰ্ভতে আৰম্ভ হয় জীৱনৰ এই জয় যাত্ৰা। জীৱনৰ এক নিৰ্দিষ্ট সংজ্ঞা, এই আজি এক সংবিধানহীন জটিল প্ৰশ্ন। কোনোৱে কয় জীৱন সৃষ্টিকৰ্তাৰ এক অনুপম উপহাৰ, মানৱ সেৱাৰ এক বিৰল সুযোগ। কোনোৰ মতে জন্ম মৃত্যুৰ পৰিক্ৰমাৰে ই এক প্ৰতিক্ৰিয়াশীল শক্তি। সুখ দুখৰ বৰেণ্য অনুভৱ সাৱটি নিৰৱধি বৈ যায় জীৱন নদী, এক অদেখা সীমাৰ দিশে। আলফুল সপোন আৰু অন্তহীন আশাৰ আচলত ধৰি প্ৰতি পলে বিকশিত হয় জীৱন বৃক্ষ, সাধি লয় উৎকৰ্ষ। জীৱন হেনো এক অভিজ্ঞ শিক্ষক, নিত্য নতুন কৌশলেৰে যি দি যায় ভিন্ন স্বাদৰ অনেক অভিজ্ঞতা। চিনা অচিনা, বিশ্বাস্য অবিশ্বাস্য অনেক পৰিস্থিতিৰ হেঁচাত জীৱন কেতিয়াবা হৈ পৰে অতি বিচিত্ৰ, অতি দুৰ্বোধ্য। প্ৰাপ্তিৰ প্ৰাচুৰ্য আৰু সীমাহীন ঐশ্বৰ্যৰ ভৰত কাৰোবাৰ বাবে জীৱন হৈ পৰে পৰম উপভোগ্য, আৰু আন কাৰোবাৰ বাবে নোপোৱা আৰু পাই হেৰুৱাৰ বেদনাৰে ই যেন এক দুৰ্বিষহ বোজা। তথাপি জীৱন বৰ অনুপম। আৰু জীৱন যাত্ৰাৰ তথ্য সমৃদ্ধ ই এক গধুৰ দস্তাবেজ। অতীতৰ স্মৃতিকণাৰে গঢ়া চিৰ উজ্জ্বল এক অক্ষয় মালা। ধন্যবাদ।